নমস্কাৰ জ্ঞানচৰাৰ পাঠশালালৈ স্বাগতম আমি অসম বুৰঞ্জীৰ চুতীয়াসকলৰ ৰাজত্বকালৰ বিষয়ে কৈ আছোঁ ইতিমধ্যে আগৰ খণ্ডত আমি চুতীয়া ৰাজ্যৰ পতনৰ বিষয়ে কৈছিলোঁ চুতীয়াসকলৰ ৰাজত্বৰ বিষয়ে কৈ আমি বীৰাংগনা সাধনীৰ কথা নোকোৱাকৈ থাকিব নোৱাৰোঁ আজি আমি বীৰাংগনা সাধনীৰ বিষয়ে জানো আহক বীৰাংগনা সাধনী সাধনী চুতীয়া ৰাজ্যৰ অন্তিমগৰাকী ৰাণী আছিল তেওঁ আছিল ৰজা ধৰ্মধ্বজপালৰ কন্যা আৰু দিতিপালৰ পত্নী সম্ভৱতঃ 15 শতিকাৰ শেষৰ ফালে সাধনীৰ জন্ম হৈছিল ৰজা ধৰ্মধ্বজপালৰ প্ৰথমতে কোনো সন্তান নাছিল তেওঁ ঈশ্বৰ সাধনা কৰি কন্যা সন্তান সাধনীক লাভ কৰিছিল সাধনাৰ ফলত লাভ কৰা বাবেই সন্তানটিৰ নাম সাধনী ৰাখিছিল বুলি জনা যায় সাধনীৰ জন্মৰ বহু বছৰৰ পাছত পুত্ৰ সন্তান সাধক নাৰায়ণৰ জন্ম হৈছিল সাধনীৰ বিবাহ উপযুক্ত হোৱাত ৰজা ধৰ্মধ্বজপালে যজ্ঞপাত্ৰ বিচাৰি পোৱা নাছিল সেয়ে ৰজাই সাধনীৰ বাবে স্বয়ম্বৰ পাতিছিল এই স্বয়ম্বৰৰ নিয়ম এনেধৰণৰ আছিল যে গছৰ ডাল এটাত থকা কেৰকেটুৱাৰ গাত কাঁড় মাৰি লগাব লাগিব যিয়ে এই কাম সম্পন্ন কৰিব পাৰিব তেওঁলৈ জীয়েক সাধনীক বিয়া দিব কিন্তু কোনো ৰাজকুমাৰে এই প্ৰতিযোগিতাত সফল হ'ব পৰা নাছিল অৱশেষত ৰজাই ওচৰতে থকা খৰিভাৰী ল'ৰা এজনক কাঁড় মাৰিব দিলে সেই সাধাৰণ ল'ৰাজনে কাঁড় মাৰি কেৰকেটুৱাটোৰ গাত আঘাত কৰিলে ইয়াৰ পাছত ৰজাই প্ৰতিশ্ৰুতি পালন কৰি সেই সাধাৰণ ল'ৰাজনৰ লগত ৰাজকুমাৰী সাধনীক বিয়া দিলে ল'ৰাজনৰ নাম আছিল নিতাই 1522 খ্ৰীষ্টাব্দত ৰজা ধৰ্মধ্বজপালে হাবুং অঞ্চলত ব্ৰাহ্মণক ভূমিদান কৰি নিতাইক ৰাজ্যভাৰ প্ৰদান কৰে ৰজা হৈ নিতাইয়ে নীতিপাল নাম লয় কিন্তু নীতিপালৰ ৰাজত্ব চুতীয়া ৰাজ্যৰ বাবে একেবাৰে সুখৰ নাছিল আগৰ কেইবাটাও খণ্ডত কৈছিলোঁ নীতিপালৰ ৰাজত্বৰ সময়ত এফালে চুতীয়া ৰাজপৰিয়ালৰ সদস্যসকল অসন্তুষ্ট আছিল নীতিপালক সিংহাসনচ্যুত কৰিবলৈ ষড়যন্ত্ৰ কৰিছিল আনফালে হৈছিল প্ৰবল প্ৰতাপী আহোমৰ আক্ৰমণ তাৰ মাজতে আছিল ৰাজনৈতিক অভিজ্ঞতা নথকা নীতিপালৰ অতি দুৰ্বল শাসন 1524 খ্ৰীষ্টাব্দত বহাগ বিহুৰ দিনাই আহোমে সদি আক্ৰমণ কৰিছিল এই আক্ৰমণত তিষ্ঠিব নোৱাৰি নীতিপালে পত্নী সাধনীসহ গৈ চন্দনগিৰি পৰ্বতত উঠে সেই সময়ত সাধনী গৰ্ভৱতী আছিল লগত আছিল এটি 12-13 বছৰীয়া পুত্ৰ সন্তান ইপিনে সদিয়াত বাহৰ পাতি থকা আহোম ৰজা চুহুংমুঙে মন্ত্ৰী কিংলুন বুঢ়াগোহাঁই আৰু ফাচেনমুং বৰগোহাঁইক চন্দনগিৰি পৰ্বত আক্ৰমণ কৰিবলৈ পঠিয়ায় এই আক্ৰমণত আহোম সৈন্য সফল হ'ব নোৱাৰিলে চুতীয়া সৈন্যসহ ৰাণী সাধনীয়ে নিজেও ওপৰৰ পৰা শিল দলিয়াই আৰু বগৰাই দি বহুত আহোম সৈন্য হত্যা কৰে সাধনীৰ লগত আছিল 120 গৰাকী মহিলা সৈন্যৰ এটা দল এই বাহিনীটোৱে বিশ্বৰ প্ৰথমটো নাৰী বাহিনী আছিল বুলি বহুতে ক'ব বিচাৰে পাছত আহোম সৈন্যই চলনাৰ আশ্ৰয় লয় কি চলনা কৰিছিল আগৰ খণ্ডত আমি কৈছিলোঁ এই চলনাৰ পাছত বাহিৰলৈ ওলাই অহা ৰজা নীতিপাল ৰাণী সাধনী আৰু তেওঁলোকৰ পৰিয়ালটোক আহোম সৈন্যই তিনিওফালৰ পৰা বেৰি ধৰি আক্ৰমণ কৰে সাধনীয়ে এই আক্ৰমণত মহিলা সৈন্যসকলক লগত লৈ সাহসেৰে যুঁজ দিয়ে এই যুঁজতে তেওঁৰ স্বামী তথা ৰজা নীতিপাল আৰু পুত্ৰ সন্তানৰ মৃত্যু হয় কিন্তু শেষ মুহূৰ্তলৈকে সাধনীয়ে যুঁজ দি থাকে আহোমে তেওঁক সোণৰ মেকুৰী ৰাজদণ্ড আৰু পূৰ্বপুৰুষৰ ৰাজসম্পদসহ আত্মসমৰ্পণ কৰিবলৈ আহ্বান জনাইছিল আনকি আহোমে তেওঁক ৰাজৰাণী পাতিব বুলিও কথা দিছিল কিন্তু সাধনীয়ে আত্মসমৰ্পণ নকৰিলে অৱশেষত পৰ্বতৰ পৰা জঁপিয়াই তেওঁ আত্মবলিদান দিয়ে বেছিভাগ বুৰঞ্জীত সাধনীয়ে আত্মবলিদান দিছিল বুলি আছে কিন্তু গোপাল চন্দ্ৰ বৰবৰুৱাৰ টাই ভাষাৰ বুৰঞ্জীত ৰাণী সাধনীৰ গাত জাঠি লাগিছিল বুলি উল্লেখ আছে সাধনীৰ মৃত্যুৰ পাছত আহোম সেনাই মৃতদেহটোৰ কঁকালত থকা সোণৰ কংকালি খুলি সদিয়াৰ থানলৈ নিছিল বুলি বুৰঞ্জীত উল্লেখ আছে কিন্তু তাত কিছুমান চুতীয়া লোকে আক্ৰমণ কৰি লাপিত ফাংটিয়াং দেওধাই নামৰ এজনক বধ কৰিছিল বুলি জনা যায় বীৰাংগনা সাধনীৰ মৃত্যুৰ দিনটো আছিল 1524 খ্ৰীষ্টাব্দৰ বহাগ মাহৰ 7 তাৰিখ সাধনীয়ে আত্মবলিদান দিয়া এই 7 বহাগৰ দিনটোত তেওঁৰ সাহস ত্যাগ আৰু বলিদানক সুঁৱৰি প্ৰতি বছৰে সতী সাধনী দিৱস পালন কৰা হয় চুতীয়া ৰাজ্যৰ স্বাধীনতাৰ বেলি মাৰ যোৱাৰ পাছত বহুবাৰ বিদ্ৰোহ হৈছিল আমি অহা খণ্ডত এই বিদ্ৰোহবোৰৰ বিষয়ে ক'ম প্ৰিয় দৰ্শক জ্ঞানচৰা পাঠশালাৰ ভিডিঅ'বোৰ চাই কেনে পাইছে অনুগ্ৰহ কৰি কমেণ্টত লিখিব লগতে জনাব আপোনাৰ মতামত আজিৰ খণ্ডৰ পৰা ইমানতে বিদায় লৈছোঁ নমস্কাৰ